কৃষ্ণ আজি ব্লগটো কৃষ্ণই আৰম্ভ কৰিছো কাৰণ আমি আঠখিলীয়া নামঘৰত উপস্থিত হৈছি মোৰ লগত আহিছে এয়া ভাইটি আৰু ভাইটি আহিছে আৰু লগত আহিছে এয়া জীৱন ভাইটি লগত আহিছে বুৱাৰী আৰু আহিছে খুৰী এয়া খুৰী পাছত আছে আৰু আমি এতিয়া নামঘৰলৈ গৈছো কৃষ্ণ বলক শেষলৈ ভিডিঅ'টো চাইলে নামঘৰলৈ যোৱাৰ আগত দোকান পোহাৰ যিমান আছে এইবিলাকত আমি এতিয়া বস্তু কিনি তাৰপিছত নামঘৰলৈ যাম শৰাই কাৰণে কল নিবলৈ আহিছো দোকানলৈ তাৰপিছত খুৰীয়ে কল কিনিছে আৰু চাকি পৰা ধৰি সকলো দোকানীয়ে চাই আছে এতিয়া খুৰীহঁতি বজাৰ কৰি আছে বজাৰ আমি বস্তু লৈ ল'ম নামঘৰত শৰাই দিম বহুতো ভকত প্ৰাণ বৈষ্ণৱ আহিছে ইয়ালৈ আৰু আই মাতৃ সকলো আহিছে শিশু আহিছে এয়া খুৰীহঁত আহি আছে ভাইটিহঁতি শৰাই দ্ৰব্যবিলাক ইয়াত দিছে দ্ৰব্য বস্তু ইয়াত জমা দিয়া বুলি লিখা আছে ইয়াত ভকতসকলে নিজৰ নিজৰ কামত লাগি আছে ইয়াত আছিলে নামঘৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আইসকলে ইয়াত শৰাই আগবঢ়াই আছে ভকতজনে সকলো ভাগ ভাগকৈ থৈ গৈছে ধুনীয়া ধোৱা ব্যৱস্থা কৰি দিছে সেয়া ধুইছে সকলোৱে ভাইটিহঁতেও ধুইছে এই ভাইটি ৰৈ আছে আমি চাকি জ্বলাবলৈ সোমাই আহিছোঁ ভিতৰলৈ আৰু চাকি জ্বলাওঁগৈ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা সকলোৱে চাকি জ্বলাইছে ইয়াত মেইন নামঘৰ ইয়াত হৰিনাম লৈ আছে হৰিনাম শুনিবলৈ যাওঁ আমি ইয়াতে হৰিনাম লৈ আছে মেইন নামঘৰৰ ভিতৰত ভাগৱত পঢ়ি আছে এয়া আমাৰ আসনখন আমি দেখুৱাবলৈ লৈছোঁ ইয়াত এই পুখুৰীটোত কাছ আছে বহুত ডাঙৰ ডাঙৰ ধুনীয়া লাগে চাই 7 কেজি কণী পায় আৰু ভালো লাগে কাছ শিশু সকলো আহিছে নামঘৰ প্ৰসাদ লৈ ওলাই আহিছোঁ শৰাই প্ৰসাদ এতিয়া আমি ধুনীয়াকৈ খামগৈ গৈ পেলাই ভাল লাগে ইয়াৰ প্ৰসাদটো খাই এনেদৰে আহি আঠখিলীয়া নামঘৰত শৰাইভাগ আগবঢ়ালোঁ এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ লাহে ধীৰে এতিয়া ঘৰলৈ যাওঁগৈ তো মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব